দাৰা দিদা ধীৰি দাদা ধীৰি দা কি ঘঁহি আছে বাপৰে বাপ কেওদা মই আপোনাৰ কথাই মনে মনে ভাবি আছিলো মোৰ কথা কি ধৰণৰ এটা পুৰণা মালৰ বটল পালো কি ক'লে পুৰণা মালৰ বটল পুৰণি মাল খাই ভাল লাগে হেৰি আগতে শুনি লওকচোন পুৰণা মালৰ বটল মানে আমি দুটাই যে খাইছিলো ভাল ব্ৰেণ্ডৰ মাল এটা তাৰে খালী বটলৰ কথা কৈছো মৰা মানুহৰ জীৱন আৰু মালৰ খালী বটল দুইটা একে বস্তু কাম নাই বুজিছে মনত পেলাই দিলোঁ ভাল লাগি গ'ল মই বেলেগ এটা কামত আহিছিলোঁ কাইলৈ শিৱৰাত্ৰি নহয় আমাৰ তামাম ডিউটি শিৱৰাত্ৰি আপোনাৰ খালি ডিউটিৰ কথা শুনক পূজা ভাগ পাতিব লাগে নহয় কাকুতি এইবিলাকত মন কাণ নায়েই খালি পইচাৰ ধান্দাতে থাকে আমিনো আৰু কি কৰিম শিৱৰ ওচৰত যাই পেলাই মুঠটো ফেলবাহে পাৰিম সেয়াই আপুনি ব্যস্ত মানুহ তাতে চাকৰি কৰি আছে সেইকাৰণে আপোনাৰ নামত মই 500 টকা এটা ধৰিছো 500 টকা মা কসম আপুনি কি পাগলা হৈছে নেকি 500 টকা চান্দা দিব লগা হলে মই সুইচাইড কৰিব লাগিব তেনেহলে 200 টকা দিয়ক নাই নাই মই 200 টকা দিব নোৱাৰো মই 20 টকা এটা দি হাৱা এটা কৰিম আৰু লাৰু এটা খাম বস তাৰমানে আপুনি পূজা নাপাতে আমি পূজা পাতিব পৰা মানুহ নহয় আমি সেৱা কৰা মানুহে চবেই সেৱা কৰাৰ কথাকে কয় পূজাৰীয়ে সৰভাগ লৈ গুচিয়ে যাব আপোনালোকক লৈ পেলাই নতুন চিন্তা কৰিব নোৱাৰি এই জোৰহতীয়া চুলুঙৰ লগতে মাথাটো মাৰিব লাগিব হ'ব দিয়ক এনেই মাথা মাৰিলো দুখ লাগি গ'ল বৰবাদ সময় যাক 200 টকা লাগে 200 টকা এটা ইনকাম কৰা কেনে কষ্ট মইহে জানো 200 টকাৰ কাৰণে মই সেই দিনটোত এক ৰিক্সাত কোবাব লাগিব ঠেলাত কোবাব লাগিব ট্ৰাকত কোবাব লাগিব 200 টকা এনেই মুখেদি ওলব নেকি ধেত তেৰি ভুলে কাম কৰিলো ৰিচিপ্ট বুকটো যদি ৰাখিব পাৰিলো হয় কালি অলপ ট্ৰাকৰ পৰা পইচা চইচা ওলাবা চেষ্টা এটা কৰিব পাৰিলো হয় দে মিছ কৰি ফেললো এই ভিক্ষাৰী কপাল উঠঙা বুঢ়াটো মোৰ বাবে জমকাল হ'ব যেন পাইছো ই দেখোন ইয়াৰ পৰা যোৱা নামেই নোলোৱা হ'ল 25 পইচা 50 পইচাৰ হিচাপ ৰুমত সোমালে অনবৰতে আঙুলি মূৰত হিচাপ মই পৰা হ'লে ইয়াক মৰিয়াই মাৰিলোহেঁতেন কেতিয়া যে এই দীপক কটনিয়ানৰ হাততে হত্যা হ'ব হয়তো চিয়ৰ তই দেখোন ইয়াতে বহি আছ তোকে বিচাৰি ফুৰিছো মই মোক বিচাৰিবলৈ কিহে পালে মই আৰু আপোনাৰ কথাত ভুল যোৱা নাই দেই এবাৰেই পাই গৈছো পেটৰ জ্বলা পৰা এতিয়াও ভাল পোৱা নাই শুনচোন কথাটো নুশুনিলেও নাই মই যিটো লাভজনক ব্যৱসায় কৰিবলৈ লৈছো নহয় মানুহে দেখিলে দৌৰি আহিব লাভজনক ব্যৱসায় আকৌ আন্দোলন চান্দোলন নহয়তো নহয় এইটো বেলেগ ব্যৱসায় অলপ কষ্টতে বহুত লাভ হয়নে কওকচোন লাভজনক ব্যৱসায় হয় যদি ভালেই হয় মোৰো এইকেইদিন বৰ টনা যোৱা অৱস্থা চলি আছে কাইলৈ শিৱৰাত্ৰি গম পাওঁ নাই হয় নি মই গমেই নাপাওঁ নহয় আমাৰ সেই নিৰ্গেটিং দৌল গৰখীয়া দৌল পুৰা গৰম হৈ থাকে শিৱসাগৰটো আৰু গৰম হৈ থাকে শিৱদৌল আছে যে পুৰা জমি থাকে আৰু সেইকাৰণে পূজা ভাগ আমি ইয়াতে পাতো পূজা ইয়াতচোন শিৱ মন্দিৰ নাই বচোন কথাবোৰ বুজিবলৈ চেষ্টা নকৰ এই যে শিৱ মন্দিৰ হবলৈ কেই মিনিট লাগিছে এই ৰাস্তাৰ কিনাৰত যে থু খেকাৰ জাবৰ চাবৰ যে পেলাই নতুবা পেচাব কৰি থকা জেগাত ভগৱানৰ ফটো লগাই দিয়ে তাৰ কেইবছৰমানৰ পিছত দেখোন মন্দিৰ স্থাপন হৈয়ে যায় শিৱ মন্দিৰ হৈয়ে যাব মই বুজি নাপালো এইয়া তোক মানে পূজা ভাগ আমাৰ ইয়াতেই হ'ব তই খালি মৰমৰ বাইদেউৰ পৰা পাৰ্মিশ্যনটো উলিয়াই ল শিৱ মন্দিৰৰ পূজাৰী আৰু মূৰ্তি আমি দুটাই হ'ম বুজিছ নাই পূজাটো সকলোৱে পইচা দি দুইটাই ভাগ বিটাই ল আইডিয়াটো বেয়া নহয় দেই কেউদা এতিয়াহে চুলুক মোৰ লাইনত আহি গ'ল মই ডুপ্লিকেট দাদু কেইটামান বনাই পুৰা পইচা ইনকাম কৰিম হৈ যাব তই এতিয়া বায়ৰ পৰা পাৰ্মিশ্যনটো লৈ ল কাইলৈ কাৰণে সাজু হ মোৰো যোগাৰ কেইটামান কৰিবলৈ আছে যোগাৰ কৰি লওঁ হাত মাৰ এই কেউট বস্তুটো কিন্তু বেলেগ বস্তু যিটো আইডিয়া দিলে বেয়া নহ'ব যেন লাগিছে মোৰ হাতত এইকেইদিন পইচাও নাই কিবা এটা আহিলেও বেয়া নহয়
দেউতা দেউতা ইয়াত বহি আছা আৰে বাহিৰত কি কাৰবাৰ হা কি হৈছে চবে ভাং খাই হাল্লা কৰিছে নেকি নহয় অ গলেহে গম পাবা অ দেউতা বেলেগ পূজা একদম জাগ্ৰত শিৱ ভগৱান সাক্ষাৎ শিৱ বাবা আহি আমাৰ চোতালত সেইদিনা যে গণেশ বাবা আহিছিল মই যে কৈছিলো বাপেকক পঠিয়াই দিছে চাগে কাৰেক্ট এই অত্যাচাৰী মানুহৰ অত্যাচাৰত শিৱ মহাৰাজে এই শিৱৰাত্ৰিৰ দিনা ক'তো থাকিবলৈ ঠাই নাপায় আমাৰ ভাড়া ঘৰত ৰুম বিচাৰি আহিছে কিনো কথাবোৰ কোৱা নহয় আৰে পূজা চলিছে জীৱন্ত মহাদেৱৰ পূজা সকলো উবুৰি খাই পৰিছে জীৱন্ত মহাদেৱ কৈলাশ ভূমি এৰি এই কাকতিৰ চোতালত অৱস্থান কৰিছেহি হে ভগৱান তাৰমানে মহাদেৱৰ লগত ষাঁড় গৰু নন্দী ভৃংগী ভূত প্ৰেত চব আহিছে সেইবিলাক ইয়াতে থাকিলে ভাড়া ঘৰত আৰু কোন থাকিব আৰে ভগৱান হয় তই তেনেকে কৈছা কিয় নকম সৰস্বতী পূজাৰ দিনা যদি সৰস্বতী দেৱী লক্ষী পূজাৰ দিনা যদি লক্ষী দেৱী স্বয়ং সাক্ষাৎ নামি আহিলে হয় অন্তত ডেকা ল'ৰা কেইটামান আহিলে হয় এতিয়া কোন আহিব মদাহী ভাঙুৰি তোমাক মুঠতে কৈ লাভ নাই আৰু গাটো বেয়া মায়ে এবাৰ সেৱা কৰি ল'বলৈ কৈছে মুঠতে তোমাৰ গাটো ভাল হ'ব লাগে মা অ মা বাই দ্য ৱে এইজন কোন ভগৱান প্ৰকট হ'ল বাৰু ওম ভ্ৰুম 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 ওম ভ্ৰুম 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 Dum 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 waze dum poru wow waze dum poru nase hodahi bokol potoru wow dum 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 কাৰ মূৰটো গাইছে হে ৰিহাৰ্চেলত তেনেকৈ শিকাইছিল নেকি এই ভালকৈ গা তাণ্ডৱ নৃত্য দি গা নহ'লে চকুকেইটা ফুটাই দিম guys Dum 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 baze dum boru nase hodahi bokol potoru ajai dum 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 baze dum boru nase hodahi bokol potoru জয় জয় ভোলানাথ হে সাক্ষাৎ মহাদেৱকে দেখা পালো হে ভোলানাথ আশীৰ্বাদ কৰক ভোলানাথ আশীৰ্বাদ কৰক কি আশীৰ্বাদ কৰক এইবোৰ কি ফকটত আহিছে নেকি বিনা পইচাত আমাৰ চাই ও মানে ভোলানাথে আশীৰ্বাদ দিব নোৱাৰে অ হয় নেকি প্ৰভু এই অন্য ভগৱান হোৱা হলে দিলোহেঁতেন ভোলানাথৰ আকৌ খৰচো নাই নহয় তেওঁ পইচাৰে কি কৰিব হয়নে ও আমাৰ কেউতাই ও মানে শিৱ বাবাই শিলগুটি খাই জীয়াই থাকে নেকি নিদিয়ে ৰাখিব অ তাৰমানে পইচা দিবই লাগিব ৰবা মোৰ তাত আকৌ খুচুৰা পইচাও নাই নহয় খুচুৰা মই দিম কিমান লাগে প্ৰভু 50 পইচা এটা খুচুৰা দিয়কচোন 25 পইচা দিম মোক 25 পইচা ভগৱান বুলি ভাবিছা নেকি হা এইৰা শিৱৰাত্ৰিৰ দিনা মোৰ বিজনেছ বন্ধ নকৰিবি ফুট অ হয় নেকি 25 পইচাতকৈ আকৌ মই বেছি দিবও নোৱাৰো নহয় অৰা প্ৰসাদ অকণকে দিয়া প্ৰসাদ অ ও এটা লাডুৰ দাম ৰ'বা 50 পইচা লোৱা 25 পইচা প্ৰভুক দিবা পইচা হেৰি এটা লাডুৰ দাম 50 টকা খাটি মণিপুৰী ভাঙেৰে বনোৱা হে ভগৱান হেৰা মোৰ মূৰটো ঘূৰাই গৈছে হে এই মুড়ি কেইটামান প্ৰসাদ বুলি থৈ দিয়াহেঁতেন মই বহুত পালোহেঁতেন হ'ব মই দূৰৰ পৰাই তেখেতক সেৱা কৰিছো আৰু নাই ইয়াক জয় হওক যাওক কেউদা এই কি কেউটা চৰিত্ৰৰ পৰা কেলৈ ওলাই যাওঁ প্ৰভু আপুনি যদি সঁচাকৈ ভগৱান হ'লহেঁতেন এই কিপন বুঢ়াটোক একেবাৰে ওপৰলৈ লৈ যাবলৈ ক'লোহেঁতেন এই কাষ্টমাৰ আহিছে পাছত থাকক বাজে দম বৰু নাচে সদাহি বকল পতৰু বচ্চ আমাৰ বাবাই কইন্স নলয় নোটহে লয় অ'কে ধন্যবাদ জয় হো জয় হো লৈ লওক দি যাওক কি কৰিব পাৰিম গাখীৰ অকণমান ঢালিব পৰা হ'লে জীয়ৰীতে কিমান শিৱ মন্দিৰত গাখীৰ ঢালিলোঁ সেইবাবেহে মোৰ পলাই হ'লেও বিয়াখন হ'ল নহ'লে ঘৰতে পৰি মৰিব লাগিলেহেঁতেন
সেই এখেত অহা হ'লে এখেতকে গাখীৰ অকণমান আনিব দিলোহেঁতেন। পেকেট গাখীৰ হ'লেও হ'লহেঁতেন। ছোৱালীজনী আশীৰ্বাদৰ বাবে ঢালিব পৰা হ'লে ভাল আছিল। চাওঁচোন বাৰু আহেই নেকি। ওম বম 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 ভলে বম ভলে বম ভলে ওম ওম বম 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 ভলে হৈছে প্ৰসাদ লওক। সেয়া কিন্তু এক্সট্ৰা দেই, 50 টকা। খাটি মণিপুৰী ভাঙৰ প্ৰসাদ লৈ লওক। দি যাওক এফালৰ পৰা দি যাওক হৈছে। ওম বম 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 ভলে পইচাও কিন্তু উঠিছে দেই। তোক অকণমান ধৰিছে যেন পাইছো। আৰু এইবিলাক মোৰ কাৰণে পাইছো বুজিছে নাই? ইয়াৰ সিংহভাগ মোৰ হ'ব। ভৰি টনটনাই গৈছে। হৈ যাব। ওম কৃষ্ণ 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 মহাদেৱ, সাক্ষাৎ দৰ্শন দিলা। পিছে মহাদেৱক চিনাকি লাগিছে। কি কথা কয়? কিনো কথাবোৰ কয়? শিৱ বাবাকটো চিনি পাবই। এইটো কথা হ'ল কি আৰু? মহাদেৱ, শ্ৰীকৃষ্ণ, গণেশ বাবা চিৰিয়েলতচোন শিৱ বাবা ওলাই থাকে। সেইটো কথা। তাকে কোৱা, এখেতক দেখিতো ভালেই লাগিছে। পিছে প্ৰভুজনাক ডুপ্লিকেট কিয় ল'লে? মোক ল'ব লাগিছিল, অন্তত অলপ ৰিয়েল হ'লহেঁতেন। হ'ব, কোনো চিনেমা থিয়েটাৰ অস্কাৰ ল'বলৈ নাযাওঁ নহয়। আশীৰ্বাদ ল'বলৈ আছে যদি লওক, নহ'লে যাওক। দিগদাৰ নকৰিব। হয়তো মই এনেই ইয়াত সময়খিনি নষ্ট কৰি মোৰ ব্যৱসায়ৰ সময়খিনি নষ্ট কৰাৰ প্ৰয়োজন নাই। কৃষ্ণ দিছা কণ্ট্ৰল কৰ না। তেনেকে থাকিলে কাষ্টমাৰ ভাগিব। ছোৱালী বম্ভলে প্ৰভু, সেৱা কৰিছো। সৌভাগ্যৱতী হোৱা, মোৰ নিচিনা ধুনীয়া দৰা পোৱা। মোৰ নিচিনা দৰা পাবলৈ সকলোৱে সেয়া কৰে। হৈছে এনেকুৱা দৰা পাবলৈ হ'লে চব পলাই পতৰং দিব। এইখিনি ক'ত ঢালিম? তাৰ মূৰত ঢালি দিয়া। কি এইখিনি ফেনাইল নেকি? হেত কি কয়? ফেনাইল জানো শিৱৰ মূৰত ঢালে? কি যে কথাবোৰ সোধে নহয়। গাখীৰ হয়, অভিজিত দাই দি পঠাইছে। মায়ে কৈছে শিৱৰাত্ৰিত গাখীৰ ঢালিলে হেনো সোনকালে বিয়া হয়। ঢলা গাখীৰখিনি পিয়নে? একদম খাটি। মোক পলাশ দায়ে দি পঠিয়াইছে। মোক অভিজিত দাই দি পঠাইছে। তেতিয়াহ'লে ঢলা। কিন্তু ঐ গৰু, মোৰ গাত ঢালিলে গোটেইখন আঠা হ'ব, পৰুৱা বগাব। থৈ দে, চাহ বনাই খাম। হয় নেকি? এটা কাম কৰা, তোমালোকে নিজে আমাৰ ছাৰৰ গাত গাখীৰখিনি ঢালি দিয়া। আৰু এটা কাম কৰিবা, তোমালোকৰ ফোন নম্বৰবোৰ কাগজ এখনত লিখি থৈ যাবা দেই। আৰু প্ৰসাদ মই ঘৰত দি থৈ আহিমগৈ। ঠিক আছে, মই অভিজিত দাৰ পৰা কাগজ এখন লৈ তাৰ নাম্বাৰটো লিখি দি থৈ যাম। ময়ো পলাশ দাৰ হাততে নাম্বাৰটো দি থৈ যাম। হৈ যাব। এইখিনি এতিয়া ক'ত ঢালিম? ঢলা। সাপৰ মূৰতে ঢালা। বম্ভলে ক'ৰবাতে পৰিছো। বম্ভলে থলে বম্ভলে হৈছে। অ ডুম 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 বাজে ডম বৰু, নাচে সদা শিৱ কল্পতৰু। ডুম 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 বাজে ডম বৰু, নাচে সদা শিৱ কল্পতৰু। ভিজি গ'ল। পানী বাল্টিং এইটো কিয় লগত লৈ আহিছা? বেমাৰে তোমাৰ মেমৰি লষ্ট কৰি দিলে যেন পাইছো। এইটো বাথৰুম নহয়, ইয়াত গা ধুবলৈ আহিছা। মাৰি দিলা ন ভাংটো? ৰ এতিয়া দেখিবি শিৱৰাত্ৰিৰ মহিমা। কি কৰিব খুজিছা? ঢালিব লাগিব। নিয়ম মতেতো এইজনা শিৱৰ গাত গাখীৰ ঢালিব লাগিছিল, কিন্তু আমাৰ এই বিশেষ শিৱৰ গাত গাখীৰ ঢালি গাখীৰখিনি নষ্ট কৰিব নোৱাৰোতো। আৰে দেউতা, তুমি বলিয়া হৈছা নেকি? আজিৰ দিনটোৰ কথা বেলেগ, একদম শিৱৰ ৰূপত আহিছে। একেবাৰে মূৰ্তিটোৰ নিচিনাকে আছে জানা। হ'ব, মই জানো নহয় মই কি কৰিব লাগে। সেয়া দেখিছা, মায়ে কৈছে কিবা এটা, তুমি কৰিছা কিবা এটা। নাপাই জানা, আজিৰ দিনটোত অলপ বেলেগ হোৱা। বেলেগ? মইতো পূজাই কৰিম না। এইবোৰ বাদ দিয়াচোন, ব'লা অলপ ভক্তি ভাৱেৰে সেৱা কৰিবা। তাৰপিছত আমি ডাক্তৰৰ ওচৰলৈ যাম। ব'লা, দিওঁতে খালি 50 টকা এটা দি সেৱা কৰিবা। 50 টকা? পাগলা হৈছে, তই মোক এডভাইচ কৰিব নালাগে। কি যে মানুহ নহয়।
আপুনি কিন্তু বঢ়িয়া মানুহ দেই একদম শিৱ বাবা যেন লাগিছে এক চাপ খাবি দেই মিছা মিছি তোক এই ভাঙৰ লাডু খাবলৈ কিহে পাইছিলে এই খাই লৈ পেলাই এইখন কৰিছো আৰু তোক মই ইমান বুজালো যে গাখীৰখিনি মোৰ গাত ঢালিব নালাগে তই কলি ঢালি দিয়া এতিয়া চাচোন গোটেইখন জিতিলে তলে ওপৰে চব জিতিছে আপুনি কিন্তু কামত ধুনীয়া জেগা লৈছে দেই তোৰ মূৰটো লাগিছে ঐ চুপ 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 মিছা মিছি আপুনি কিন্তু তামাম শিৱ বাবা দেই ঐ এতিয়া পইচাৰ হিচাপটো কৰ পইচাৰ হিচাপ কৰ এই আৰে কি কাম এটা যে কৰিলো নহয় ইমান ধুনীয়া শিৱ নাম শিৱ মহাৰাজ দেৱ আদি দেৱ মহাদেৱ বাহ 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 সঁচাকৈ শিৱ যেন কৈলাশৰ পৰা ধৰিত্ৰীলৈ নামি আহিছে আজি এই শিৱৰাত্ৰিৰ দিনা পূজা ল'বলৈ আপোনাক কৰিলো অনুৰোধ জয় মহাদেৱ ডুম 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 পিছখন কি আছিলে তোৰ মূৰটো ঐ থাইলেণ্ড মাগুৰ ইমান নাটক কৰিব নালাগে তাৰমানে আমাৰ এওঁৰ পৰা বাহিৰৰ পৰা নাটক কৰিবলৈ পাৰ্মিশ্যন লৈ লৈছো দেউতা কি কৰিছা বাৰু কোৱাচোন দেউতা চোৱা এবাৰ তোমালোকৰ গাঁৱৰ ভাওনাত যিজনে কৃষ্ণ লৈছিলে তুমি সেৱা কৰিছিলানে নাই পিছত তুমি কৈছিলানে নাই যে ই এটা মস্ত চুৰ সেই একেই দিয়া তেৰিকা সি মোৰ একো চুৰ কৰা নাছিল কিন্তু ইহঁত দুটো অৰে কিয় সামান্য পইচা কেইটামানৰ কাৰণে আপুনি পূজাকো বিজনেছ কৰি পেলালে আপুনি নিজে স্বয়ম্ভু ভগৱান হৈ গ'ল ঐ কাকতি মোকহে আপুনি স্বয়ম্ভু ভগৱান দেখিলে ভাৰতবৰ্ষত ইমান ভগৱান আছে আপুনি দেখা নাই ৰাইট কিন্তু সেইবিলাক ভগৱানক মই চিধা কৰিব নোৱাৰিম কাৰণ মই সিহঁতক ঢুকি নাপাওঁ আৰু এটা কাৰণ আছে সেয়া হ'ল তেওঁলোক হাই লেভেলৰ আপুনি হ'ল ল' লেভেলৰ গতিকে পানী এবাল্টি আনিছো আপোনাক মই চিধা কৰিমেই পানী গান চালিব চুপ থাক, তোৰ গাতো ঢালিম মই মহাদেৱ আপুনি বেয়া নাপাব এই শিৱৰাত্ৰিৰ দিনা আপোনাৰ নিচিনা মহাদেৱক পানী ঢালিবলৈ পাইছো মোৰ কি সৌভাগ্য কাকতি আপুনি পাগলামি কেলে কৰিছে আপোনাক কাম কৰিছে মোৰ গাত পানী নেঢালিব পানী ঢালিলে এই ভাড়ালৈ অনা কাপোৰবিলাক বৰবাদ হৈ যাব না 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 মই পানী ঢালিবই লাগিব মই পূজা আপোনাক কৰিবই লাগিব কি কৰিব গৈছে মই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিম মই তাণ্ডৱ নৃত্য দিম সুন্দৰ সুন্দৰ আপুনি তাণ্ডৱ নৃত্য দিব মই পূজা কৰি থাকিম পূজা ভাগ গ্ৰহণ কৰক ঐ কাকতি, I shall